ৰাতিপুৱা 5টা বাজিল আৰু আজি মই ঘৰত যাই আছোঁ। আপোনালোকক কিছুমান বস্তু মই দেখাই আছোঁ আৰু নিশ্চয় আপোনালোকে গম পাইছে এখন ব্ৰিজৰ তলেদি মই আহি আছোঁ। চাওক কি সুন্দৰ পৰিৱেশ সেইফালে চাওক। গতিকে আহক দেখাইছোঁ আপোনালোকক আজি কিছুমান ভাল বস্তু মানে যি পাওঁ, যি কেমেৰাত মোৰ বন্দী হৈ যায় চব দেখাইছোঁ। আৰু 6 মাইলৰ ব্ৰিজ আপোনালোকে গমেই পাইছে। আৰু এইফালে 2টা ৰাস্তা ফালি গৈছে আৰু এইফালে চাওক এইফালে গৈছে আপোনাৰ একদম কলাক্ষেত্ৰ পাঞ্জাবাৰী এনেকৈ আহি আছোঁ। কিমান দূৰ যাব লাগিব মানে মই মিনিমাম 5 ঘণ্টা 6 ঘণ্টা লাগি যাব মোৰ, যিহেতুকে বৰ্তমান মই নলবাৰীয়ে আছোঁ গুৱাহাটীৰ পৰাই। আৰু 6 ঘণ্টা অলপ নহয়। চাওক এই ব্ৰিজখনৰ ওপৰত কি সুন্দৰ সৰু সৰু গছ, ফুলৰ গছ, পুৰা ৰান্ধৈছে একদম পুৰা স্পীড আহি আছোঁ। চাওক আৰু মানে গুৱাহাটী পুৰা খালী, মানে ৰাতিপুৱাতো গুৱাহাটীৰ মানুহটো ৰাতিপুৱাই নুঠে না, যোনবিলাক গাঁৱত থকা মানুহ এইবিলাক গুৱাহাটীত ৰাতিপুৱা উঠে। সেই চাওক আকৌ দোকান নাই, এখন চাহ দোকানো নাই। সেইদৰে চাওক পুৰা একদম ডাব নাৰিকল পুৰা ওলাই দিছে। চাওক সেই চাওক নাৰিকল চাওক পুৰা একদম। সেই চাওক তাজ হোটেলৰ বাউণ্ডাৰী আৰু এইফালে চাওক সেইখন তাজ হোটেল চাওক। আৰু এইটো চাওক সেইবিলাক কি সুন্দৰ বাঁহৰে গেট। আহক গেটটো পাৰ হওক। এইফালে এনেকৈ মই এতিয়া ৰাইট চাইড ল'ম আৰু এনেকৈ মই ৰাইট চাইড ল'লোঁ। এনেকৈ আহি আছোঁ পইণ্টেদি। সেইখন হেল চিটি, মানে বহুত মানুহে কয় এইখন জুবিনৰ বুলি, কিন্তু সঁচা নাই মিছা গম নাপাওঁ। তো পাই গ'লোঁ একদম ডাইৰেক্ট নেশ্যনেল হাইৱে। এনেকৈ নেশ্যনেল হাইৱেটো মই আহি আছোঁ। আৰু অলপ দূৰ আগত মাত্ৰ 2 কিলোমিটাৰ আগত যাই মই বশিষ্ঠ চাৰিআলি পাম। যিয়ে নহওক বহুত মানুহে আচলতে গম নাপায় খানাপাৰাৰ পৰাই জালুকবাৰী লগি মানে কেইখন দলং আছে। গতিকে সেইখন হৈছে 8 নম্বৰ দলং। আজি কেইখন দলং আছে আপোনালোকক টোটেল জনাই আছোঁ মেইন নেশ্যনেল হাইৱেটোত। এইফালে গমেই পাইছে আপোনালোকে কিমান কিলোমিটাৰ আছে জালুকবাৰীক লগি, আপোনালোক মই দেখা আছোঁ ৰ'ব। সেই চাওক জালুকবাৰী আছে আপোনাৰ 23 কিলোমিটাৰ, বিমানবন্দৰ আছে আপোনাৰ 29 কিলোমিটাৰ, লখৰা আছে 6 কিলোমিটাৰ। গমেই পাইছে আপোনালোকে দলংখন ইমান লাম্বা। সেই কেতিয়াবাতে উঠিছিলোঁ আৰু শেষ হয় না। আৰু এই 2 নম্বৰ দলং এখন বশিষ্ঠ চাৰিআলি। গতিকে চাৰিআলিটো মই দেখাব পৰা নাই, যিটো মই ওপৰেদি দি আছোঁ। আৰু আজি আপোনালোক মই আৰু এটা বস্তু দেখাই আছোঁ ভাল। অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ বিজেপিৰ যিটো অফিচ আছে সেই অফিচটো আজি আপোনালোক মই দেখাই আছোঁ। আৰু বেছি নাই, অলপ আছে পামেই আৰু লাহে লাহে মোচা লৈছে আৰু হাইৱেত অলপ ৰিক্সা ৰাতিপুৱাই। এইটো চাওক আটাইতকৈ ডাঙৰ অফিচ বিজেপিৰ, দেখা পাইছে আপোনালোকে। এইখন হৈছে 3 নম্বৰ দলং। আৰু আজি আপোনালোক এই দলংখনৰ ওপৰতে থকা হান পাই এটা বিল্ডিং দেখা আছোঁ। সেইটো 22 তালা, কমপ্লিট হোৱা নাই। মানে উঠাওঁতে অলপমান কষ্ট হয় আৰু এতিয়া মানে ডাউনটো পাম, অলপ মানে স্পীডটো বাঢ়ি গ'লে ভাল লাগে আৰু অলপমান আৰাম পাওঁ। যাই আছে ৰাতিপুৱা হৈছে আৰু মানে দূৰ জেগাৰ পৰা আহি আছে। লখিমপুৰ, ধেমাজি, চিলাপথাৰ মানে আন্ধাৰৰ পৰা আহি আছে। মানে দূৰৰ পৰা একদম দলংখনৰ ওপৰতে থকা হান পাইছা। লখৰা পালোঁ 4 নম্বৰ দলং। আৰু এইফালে চাওক কি লিখা আছে, কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটী, চেণ্ট্ৰেল জেল। বাপৰে এখানতো আৰু বহুত লম্বা ভাই, বহুত লম্বা। আচৰিত লম্বা, মানে শেষে কৰিব পৰা নাই। আহি
আগৰ ফালে আৰু কিমান আছে গম চাব নেকি সেই চাওক আৰু কিমান আছে মানে মাথাটো লাষ্ট যিটো মাথা আছে মাথাটো দেখা পোৱা হয় নাই তাক বাপৰে বাপ আহি আহি কিবা কৰি শেষ হ'ল আৰু শেষ হোৱাটো আপোনালোকে গমেই পাইছে একদম লাষ্ট মাথা পাৰ হৈ গ'লোঁ যিয়ে নহওক আজি মই দেহাটো গম পাব আৰু মানে কিমানখিনি কষ্ট পাইছিল আৰু জালুকবাৰী বেছি দূৰ নাই কিমান কিলোমিটাৰ আছে আপোনালোক মই দেখাই আছোঁ এই চাওক জালুকবাৰী আছে মাত্ৰ 13 কিলোমিটাৰ চাওক আপোনালোকে গমেই পাইছে একদম পুৰা 6 নম্বৰ দলঙৰ মাজত এনেকৈ এইফালে চাইছোঁ পাহাৰবিলাক কি মজা লাগে দোস্তি हम नहीं छोड़ेंगे हम मगर मेरी साथ रहेंगे হে গমে এই কাষেদি দেখিছে নাই এই বম বম ডাম্পাৰবিলাক গা আছে ভাই মানে কপি যায় বুক কপি যায় পুৰা মজা লাগছে এইবাৰ এতিয়া যোৱাতে ফাইটাৰ পুৰা ফুল স্পিৰিট আৰু মানে ৰাতিপুৱাই পৰা একদম মানুহবিলাক যাবৰ কাৰণে একদম ৰেডি হৈছে চাওক এহেঁতে ক'লে নিশ্চয় গাড়ী পোৱা নাই চাওক পুৰা মোচা লৈছে এইবাৰ কাৰণ যিটিকে বহুত দূৰ জেগা যাব আছে একদম হে দোস্তি हम नहीं छोड़ेंगे हम मगर मेरी साथ रहेंगे ধেমালি নহয় হয় মানে আকৌ নহয় ধৰাগা পালোঁ এই চাওক 7 নম্বৰ দলংখন পাম আৰু মানে পিক আপটোৰ পৰা অলপ লৈ লওঁ মানে কি দূৰৰ পৰা অলপ মোচানটো ল'লি তেতিয়া মানে আগত সহজ হ'ল অলপ উঠাৰ কাৰণে ফুল মোচান হৈছে পুৰা মোটামুটি 40 স্পীড আৰু যেতিয়া মানে মাছ পোৱাৰ লগে লগে 60-70 স্পীড হৈ যাব নিজে নিজে অট'মেটিক একদম ভাগ্য ভাল যাতে কাৰণে ৰ'দটো বেছি কাঢ়া কৰি দিয়া নাই তথাপিও অলপ মোচানটো বেয়াকৈ ওলাইছি অলপ টান লাগছি ৰ'ব নাই দিলাক বেয়াকৈ দিলাক ভাবছিলোঁ কি ৰ'দ আজি নেদে বাবাল ৰ'দছি বাবাল এই পিছফালে গমেই পাইছে আপোনালোকে খাই কিনে খেলাৰ নাম বাবাজী হয় বাবাজী দেহাটো হ'ব বাৰু ক্ষীণ শক্তি আছে ভগৱান দিয়া কিবাৰলৈ দিয়া শক্তি কমি যোৱা নাই যিটোকে আকৌ মদ ভাং বিৰি চিকেট চাধা তামোল আকোৱে নাখাওঁ জানে মোক জানে আৰু বেছি মানুহ নাজনিলেও মোক মোৰ গাঁৱৰ বা বৰভাগৰ এলেকাৰ মানুহখিনি মোক জানে নহ'লে মদ ভাং বিৰি চিকেট যদি খালোঁ হয় এনেকৈতো আধাই নললোঁ ইমান দূৰ পাই গ'লোঁ বৰ্তমান জালুকবাৰী এই চাওক এই ব্ৰিজখনৰ মই তলেদি গুচি যাম এনে কৰি জালুকবাৰী একদম ব্ৰিজৰ একদম মাজত আছোঁ মই আৰু ইয়াৰ পৰা আছে একদম চাওক ৰঙিয়া আছে 64 কিলোমিটাৰ পাঠশালা আছে আপোনাৰ 95 তেজপুৰ আছে 167 আৰু এইফালে চাওক এইটো ভূপেন হাজৰিকাৰ সমাধি আৰু এইফালে চাওক ব্ৰিজৰ তলৰ এইবিলাক দৃশ্য কিমান সুন্দৰ এটা ভাল লগা পৰিৱেশ আপোনালোকে গমেই পাইছে লাষ্ট যিখন দলং সেইখনতো নিশ্চয় শৰাইঘাটৰ দলং হ'ব আহক দেখা আছোঁ আহক যিখন মানে নতুন ব্ৰহ্মপুত্ৰ দলং আছে সেই দলংখন কিমান মিটাৰ আপোনালোক মই দেখাই আছোঁ সেই চাওক 100 মিটাৰ কথা কমো নহয় দিয়ক হয়নে নহয় আপোনালোকে ভাবি চাওক কি সুন্দৰ সুন্দৰ গছ গছনি কি মজা দৃশ্য পাবা হৈছোঁ আৰু নতুন দলং ভিডিঅ'ত উঠলোৱে যিটোকে ব্ৰিজখনত পাতি গুচি যাম মই মাজতে ৰখি কিনে এটা ৰিলছ বনাম ইনষ্টাগ্ৰামত দিম দেখা পাব আপোনালোকে কাষতে থকা যিখন জৱাহৰলাল নেহৰুৰ দিনত হোৱা পুৰণা ব্ৰিজ সেইখনো মই দেখা আছোঁ পাই গ'লোঁ ব্ৰহ্মপুত্ৰ নদী আৰু সেই নদীৰ ওপৰেদি মই যাই আছোঁ চাইকেল মাৰি অ' ভাই কেনে লাগছি জনাব আপোনালোকে কমেণ্ট নকৰিলে এটা হ'লেতো লাইক কৰিব আৰু সেইফালে চাওক যিখন পুৰণা ব্ৰিজ
প্ৰথম হোৱা ব্ৰিজ সেই কি মজা পৰিৱেশ আৰু এইফালে চাগে সেইখন জাহাজ পানীত চলা জাহাজ আৰু কাষেদি বহুত নানান ধৰণৰ গাড়ী যে আছে তোৰ হয়তো মোৰ চাউণ্ডটো স্পষ্ট হোৱা নাই বাপৰে বাপ ধেমালি নহয় 100 মিটাৰ পাৰৰ চাওক আপোনালোকে গমেই পাইছে আৰু লাষ্ট দলং আছিল এইখন গতিকে আপোনালোকে গমেই পালা 9খন দলং বুলি নাই এইফালে আৰাম লাগছে পুৰা আৰাম লাগছে আৰু এইফালে চাওক না এইফালে চাওক ওপৰেদি ডাইৰেক্ট হাৱে হৈ যায় এতিয়া মই এইফালেদি যাওঁ এইফালেদি অলপ মোৰ শ্বৰ্টকাট হ'ব বতাহ কমো নহয় এইফালেদি চাওঁ মই ধুনীয়াকৈ কাটি আহিলোঁ কেই কিলোমিটাৰ আছে ইয়াৰ পৰা হাজোক লগি মই সেইখিনি আপোনালোকক দেখাই আছোঁ এই চাওক 27 কিলোমিটাৰ হাজো ইয়াৰ পৰা এইখিনি জেগাৰ পৰা 27 কিলোমিটাৰ এটা কি ধুনীয়া পইণ্ট তাতে মানুহ চানুহ ৰখে গাড়ী মটাৰ এইটো বাছ ষ্টপিজ মানে আলি কাষ পালোঁ মানে যিটিকে চাহ হোৱা নাই ৰানিং কৰি আছোঁ চাইকেল আৰু মই এই ফাৰ্মাচীখনৰ পৰা 8 পেকেট লাইফ কেয়াৰ ফাৰ্মাচীৰ পৰা 1 পেকেট চাহ ইলেক্ট্ৰল লৈ ল'লোঁ বাকী খুৰা ব্যৱসায় কওকচোন কেনেকুৱা ব্যৱসায় ইমান ভাল নহয় এতিয়া বৰ্তমান হয় কিয় জানে চেল বিলাক কম কি কাৰণ কৰিছে এইটো গম নাপাওঁ হয় বৰ্তমান এনে তাত চলি যায় 1500 2000 এনেকুৱা চেল চলি আছে 2500 এনেকুৱা চলি আছে চেল এনেকুৱা ভাল নহয় আপোনাৰ এ চি আছে ৰুমত ন হৈছে এ চি আছে মানে সোমাই কিনে আৰু সোমাই কিনে মোৰ একদম মানে স্বৰ্গপুৰীত থকা হেন লাগছে সেই চাওক মই জুম কৰি দিছোঁ ৰ'ব একদম যাত্ৰী দেখিছে নাই ভিতৰত আৰু যাত্ৰী সদায় থাকে ইয়াতে চাওক আৰু আচৰিত মাহাত্য এই চৰাবুৰী কালী মন্দিৰৰ গতিকে এইখন এখন দলং মানে কালী মন্দিৰ পাৰ হৈ আহি আৰু আপোনালোকে চাওক এই যিখন তাতে একো নাই বৰ্তমান আৰু এইখিনি জেগাত এই দলংখনৰ তলত হাজাৰ শ মানুহৰ মানে প্ৰাণ গেছি এই দলংখনৰ তলত সৰু গাড়ী আব্বাজান গাড়ী মইনাজান গাড়ী আৰু এনেকৈ বিহুৰ দল আৰু এইফালে আছে আপোনাৰ মনাসা মন্দিৰ এটা আছে মই আপোনালোকক জুম কৰি কিনে দেখাই আছোঁ অলপ দূৰৰ পৰাই এইটো চাওক এইটো মনসা মন্দিৰ তাত তো আহি একদম ঘৰৰ ওচৰ পাৰোঁ লাষ্ট আৰু ঘৰৰ ওচৰত এই দাদাৰ কাষত হেৰি খালোঁ কি বোলে লেবু চৰবত খালোঁ বেছি দাম নহয় কিন্তু গুৱাহাটীত চাওক 20 টকা লয় ইয়াতে দাদাই মাত্ৰ 2 গিলাচত 10 টকা লৈছে আৰু মই দুটা প্ৰকাণ্ড কল খাই আছোঁ চাওক এইটো এটা বাকাল আৰু এইটো এটা মানে কেঁচেলা বাকল দিয়ক গাঁৱলীয়া ভাত কেঁচেলা বুলি কওঁ আৰু বেলেগ কিবা থাকিব নাজানো পিটিকা আৰু অলপ দূৰ কিনে মই ঘৰ পাম নিজৰ আপোন গাঁও পালোঁ গাঁও পাই মোৰ খুব ভাল লাগছি আৰু ভজন ভালে আছা আছোঁ হা তাৰমানে আমি দেখা দেখি অহা নাছিলোঁ ন বহুত দিন আমি দেখা দেখি হোৱা নাছিলোঁ ময়ো চিন্তা কৰি আছিলোঁ এনেকৈ তোমাৰ কথা ভাবি আছিলোঁ বহুত দিনৰ আগতে ভিডিঅ' বনাইছিলোঁ এতিয়া ভিডিঅ' বনোৱা নাই এইটোৱে মই মানে চিন্তা কৰি আছোঁ অলপ আজি তোমাক দেখা পাই মোৰ খুব ভাল লাগছে আৰু মেইন কথাটো কি জানে না আচলতে গাঁৱৰ দৰে আকৌ হ'ব নোৱাৰে কিয় জানে না আৰে ভাই গাঁৱৰ যিগিলা পৰিৱেশ সেই চাওক না সেইখন স্কুল নুনমাটি পাব্লিক স্কুল আৰু চৰাই চিৰিকটিৰ মাত কি ধুনীয়াকৈ চৰাই চিৰিকটি মাতি আছে আৰু আপোনালোকে গমেই পাইছে মই ৰাতিপুৱাৰ পৰাই ইমান কষ্ট কৰি মই ভিডিঅ'টো বনাইছোঁ আপোনালোকক দেখুৱাৰ কাৰণে আপোনালোকে প্লিজ ভাই আকৌ নকৰিলেও প্লিজ এটা ছাবস্ক্ৰাইব কৰিব ভাল পালে এটা লাইক কৰিব জয় আই অসম।